মাইকেল অডাৰক বধ কৰাৰ পিছত উধম সিঙক আৰক্ষী বিষয়াজনে সোধপোছ কৰি থকাৰ সময়ত তেওঁ কয়, আই ডোণ্ট হেট ইউ, ইউ জাষ্ট ফলোয়িং ইউৰ অৰ্ডাৰ্ছ। আকৌ মাইকেল অডাৰ আৰু উধম সিঙৰ মাজৰ এক কথোপকথনৰ দৃশ্যত অডাৰে কয়, আই হেভ অলৱেজ এডমায়াৰ্ড ইন দ্য ইণ্ডিয়ানছ দ্য উইলিংনেছ টু প্লিজ। হয়, আমি ভাৰতীয়ই সদায় আনক সুখী কৰিবলৈহে যেন থিতাপি লৈছোঁ। 18শ শতিকাতে ভাৰতত ব্ৰিটিছৰ আগমন ঘটে আৰু 1947 চনলৈ ভাৰতত প্ৰায় $45 ট্ৰিলিয়ন লুটপাট কৰিছিল। 45 ট্ৰিলিয়ন। ব্ৰিটিছৰ পূৰ্বে পৃথিৱীৰ প্ৰায় 24% GDPত অংশীদাৰ হোৱা ভাৰতীয় অৰ্থনীতি ব্ৰিটিছ যোৱাৰ পিছত 2%ও নাছিল। আনকি ব্ৰিটিছে ইমানেই লুটপাট কৰিছিল যে ভাৰতীয় লুট শব্দটো ব্ৰিটিছে ভাৰতৰ পৰা লুট কৰি লৈ গ'ল। নিৰপৰাধী পুৰুষ মহিলা শিশুক নৃশংস তথা জঘন্যভাৱে মৃত্যুৰ মুখলৈ ঠেলি দিয়া সেই ব্ৰিটিছলৈ আমাৰ বহুতো ভাৰতীয়ৰ এতিয়াও হয়তো দুৰ্বলতা আছে। সেইবাবে হয়তো ফিল্ম ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ চেয়াৰমেন ইন্দ্ৰদীপ্ত দাসগুপ্তাই অস্কাৰৰ দৌৰৰ পৰা চাৰ্দাৰ উধমৰ নাম প্ৰত্যাহাৰ কৰে, কেৱল ব্ৰিটিছৰ নৃশংসতাক আপোচবিহীনভাৱে উপস্থাপন কৰাৰ বাবেই। 1993 চনৰ চিণ্ডলাৰ্ছ লিষ্ট, 2001 চনৰ পিয়ানিষ্টত নাজী জাৰ্মানীৰ নৃশংসতাক নাঙঠভাৱে উপস্থাপন কৰা স্বত্বেও এই ছবি দুখনক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ছবি হিচাপে গণ্য কৰা হয়। অস্কাৰ বঁটা জয় কৰা ছবিসমূহৰ ভিতৰত তথা হলোকষ্টক সম্পূৰ্ণ আপোচবিহীনভাৱে উপস্থাপন কৰা ছবিৰ নাম ল'লেই এই ছবি দুখনৰ কথাই মনলৈ আহে। কিন্তু চাৰ্দাৰ উধমৰ ক্ষেত্ৰত এয়া ব্যতিক্ৰম। হয়তো পৃথিৱীয়ে ভাৰতৰ ভূমিত ব্ৰিটিছৰ নৃশংসতাক কেতিয়াও গ্ৰহণ কৰিবই পৰা নাই। এইবাৰো যেন প্ৰকৃত সত্যসমূহ বিশ্বৰ দৰ্শকৰ মাজলৈ লৈ যোৱাত সুজিত চিৰকাৰ ব্যৰ্থ হ'ল। হয়তো প্ৰকৃত ভাৰতীয় ছবিৰ বাবে অস্কাৰ এতিয়াও বহু যোজন বাট দূৰৈত। বন্ধুসকল, বোলছবি .comে কোনোদিন কণ্ট্ৰভাৰ্চিৰ মাজলৈ সোমাবলৈ ইচ্ছা প্ৰকাশ নকৰে। ছবি সম্পৰ্কে এক নিৰপেক্ষ আৰু সামগ্ৰিক পৰ্যালোচনা আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়াটো আমাৰ লক্ষ্য। কিন্তু 2021 এখন প্ৰকৃতাৰ্থত শ্ৰেষ্ঠ আৰু বলিউডৰ তথাকথিত কাহিনী কথনৰ পৰা ফালৰি কাটি আহি বনোৱা এখন সম্পূৰ্ণ ছবিক এইদৰে কৰা ব্যৱহাৰে দৰ্শক আৰু চিনেমা হলিক হিচাপে আমাক ব্যথিত কৰিছে। আশা কৰোঁ আগন্তুক দিনত এই চিন্তাধাৰা সলনি হ'ব। যাওঁতে এটাই কথা ক'ব খোজোঁ, যিসকলৰ দ্বাৰা ব্ৰিটিছৰ সন্মানত আঘাত লগাৰ বাবে চাৰ্দাৰ উধমৰ নাম প্ৰত্যাহাৰ কৰা হ'ল, তেওঁলোকে হয়তো নাজানে, কিন্তু শশী থাৰুৰ ছাৰেক এবাৰ এটা অনুষ্ঠানত কোৱা এষাৰ কথা মনলৈ আহিছে, ছান ডাজন্ট ছেট ইন দ্য ব্ৰিটিছ এম্পায়াৰ বিকজ ইভেন গড কান ট্ৰাষ্ট দ্য ব্ৰিটিছ ইন দ্য ডাৰ্ক। ধন্যবাদ।